নমস্কাৰ, হাই হেল্ল' মোৰ বন্ধুসকল। কেনেকুৱা মনত কি শংকা হৈ আছে আপোনালোকৰ অলপ হ'লেও অনুভৱ হৈছে। যিয়ে নহওক, যিসকলে মোৰ ভিডিঅ'টো চাই আছে শেষলৈ চাব। কিছুমান কথা ক'ম, ব্যক্তিগত অনুভৱ, আপোনাৰ মোৰ বহুত মিল থকা কিছুমান অনুভৱ ক'বলৈ গৈ আছোঁ। কথা হ'ল, অসমত পজিটিভ কেছ আহি গ'ল। কৰোণা যিটো ক'ভিড-19 ভাইৰাছ আছিল সেইটো পজিটিভ কেছ আহি গ'ল আৰু এতিয়ালৈ 16 জনৰ গাত এইটো পোৱা গৈছে আৰু অনুমান কৰা হৈছে যে অহা এসপ্তাহৰ ভিতৰত এই সংখ্যা ট্ৰিপল ডিজিটো হ'ব পাৰে। বৰ্তমান ডাবল ডিজিটত আছে, ট্ৰিপল ডিজিটো হ'ব পাৰে। ক'ৰ পৰা কি আহিল, কেনেকৈ আহিল, সেইবিলাক নিশ্চয় আপোনালোকে নিউজত পাই আছে যে দিল্লীৰ যিটো নিজামুদ্দিন নামৰ ঠাই আছে, তাত তাবলিগী জামাত এটা ধাৰ্মিক অনুষ্ঠান আছিল। তাত অসমৰ পৰা প্ৰায় বহুত মানুহ গৈছিল, প্ৰায় 500 ওচৰা-ওচৰি, আৰু গৈ পিনে 397 নে কি চামথিং মানুহ তাৰ পৰা ৰিটাৰ্ণ হৈ আহিলে। আহি পিনে তাৰে 200 কিবাজনক চৰকাৰে কোৱাৰেণ্টাইন কৰি ৰাখিলে আজি 3 দিন আগৰ পৰা, ৰাতিৰ ভিতৰত, আৰু চেম্পল কালেক্ট কৰিলে, টেষ্টিং কৰিলে, আৰু তাৰ মাজৰ পৰা যিবিলাকে মিটিঙত অংশগ্ৰহণ কৰিছিল তাৰ মাজৰ পৰা 16 জনৰ পজিটিভ কেছ, 16 জনৰ গাত পজিটিভ পোৱা গৈছে। এটা কথা হ'ল এতিয়া কি, এই যি মানুহবিলাক আহি আমাৰ মাজত সোমাই আছিল বা তেওঁলোকৰ নিজৰ ঘৰত সোমাই আছিল, তেওঁলোকে নিশ্চয় যিটো কোৱাৰেণ্টাইন প্ৰচেছ, নিজকে 14 দিন ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ প্ৰচেছ, সেই প্ৰচেছটো মানি চলা নাছিল। তেওঁলোকে মুক্তভাৱে বিচৰণ কৰি আছিল, যাৰ ফলত তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰতিজন নাগৰিকৰে পজিটিভ ওলাব পাৰে। হয়তো ঘৰৰ পৰিয়াল বা গাঁৱৰ মানুহ সকলোৰে মাজত এই বেমাৰটো দেখা দিয়াৰ যথেষ্ট সম্ভাৱনা আছে অহা সপ্তাহৰ ভিতৰত। এতিয়া কি কৰা উচিত? সাৱধানটো আমি হৈয়ে আছোঁ, লকডাউন মানি চলিছোঁ, ঘৰৰ ভিতৰত আছোঁ, মাস্ক পিন্ধিছোঁ, হাত ধুইছোঁ। কি কৰা উচিত? এটা কাম কৰক, 117 জনৰ এতিয়ালৈ ফোন চুইচ অফ, তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰাও উপযুক্ত সঁহাৰি স্বাস্থ্য বিভাগে পোৱা নাই। গতিকে আপোনালোকৰ গাঁৱত যিখিনি জ্ঞানী মানুহ আছে তেওঁলোকে চৰকাৰক জনাই দিয়ক। 104 মাত্ৰ 3টা সংখ্যা ফোন কৰি জনাই দিলেই হ'ল যে আমাৰ অঞ্চলত আছে, যে আমাৰ অঞ্চলত আছে। নহ'লে আপোনালোকৰে বিপদ, আপোনালোকৰ বিপদ, আমাৰ বিপদ, সকলোৰে বিপদ। এতিয়া কথাটো হ'ল কি, ইয়াত আমি এটা বেলেগ কথা এটা বিশ্লেষণ কৰি চাব নোৱাৰোঁ নেকি, যে ধৰ্মীয় গৰামী কিয়? আমি ধৰ্মক লৈ গৰামী কৰি কি লাভ? মোৰ ধৰ্মটো ডাঙৰ, আপোনাৰ ধৰ্মটো সৰু, মোৰ ধৰ্মৰ মানুহ বেছি, আপোনাৰ ধৰ্মৰ মানুহ কম, আপুনি মই কাজিয়া লাগিম নেকি? আপোনাৰ ধৰ্ম আৰু আমাৰ ধৰ্মৰ যিখিনি মানুহ, গোটেইখিনি মিলি জুলি থকা উচিত। এটা ধৰ্মই আনটো ধৰ্মক অপৃষ্ট বুলি ভাবিব নালাগে। মই যদি আপোনাক অপৃষ্ট বুলি ভাবোঁ, আপুনি যদি মোক অপৃষ্ট বুলি ভাবে, আমাৰ মাজত থকা মৰমখিনি ক'ত যাব? আমাৰ মাজত থকা যিখিনি বণ্ডিং ক'ত যাব? আমাৰ চোতালত মাটি পেলাওঁ, ৰাতিপুৱাই মুছলমান লোকবিলাক আহি তেওঁলোকক আমি কাম দিওঁ, তেওঁলোকক আমি সংস্থাপনৰ কাম দি আছোঁ। আজি সিহঁতৰ ঘৰত, কালি সিহঁতৰ ঘৰত, পৰহি সিহঁতৰ ঘৰত তেওঁলোকে কাম কৰি আছে, কিন্তু তেওঁলোকক আমি কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। কাম কৰাৰ বিনিময়ত উপযুক্ত মাননি দিওঁ বা খোৱা লোৱা গোটেইখিনি আমি উপযুক্তভাৱে দিওঁ। আমাৰ মাজত ধৰ্মীয় গৰামী নাই, কিন্তু যিবিলাকে মছজিদত বহিয়ে, যিবিলাকে ধাৰ্মিক সভাত, ডাঙৰ ডাঙৰ ধাৰ্মিক সভাত উপস্থিত হয়, তেওঁলোকৰ মাজত গৰামীটো কিয়? তেওঁলোকক সোমাই দিয়ে নেকি মাইণ্ডত? নিজামুদ্দিন যিটো তবলিগী জামাত, তাত সেইবিলাক শিকায় নেকি? যে তহঁতে গৈ অমুকৰ অনিষ্ট কৰ, তহঁতে যে হিন্দু জাতিৰ অনিষ্ট কৰ, এইবিলাকতো নিশিকায়। আমাৰ কিন্তু অঞ্চলত, মই বহুত আৰ্থিক ক'ব পাৰোঁ, আমাৰ এইখিনি অঞ্চলত, যিখিনি বৰ্মা অঞ্চলত যিখিনি মুছলমান লোক আছে, এইখিনি কিন্তু ইমান অজ্ঞানী নহয়, ইমান অপৃষ্ট নহয়। 117 জন লোক আহি আমাৰ মাজত তেহিল খিলাই আছে, আমি গম নাপাওঁ।
তেওঁলোকক পজিটিভ ওলাই নে নিগেটিভ ওলাই আমি গম নাপাওঁ। তেওঁলোকৰ পৰা সেই এজনৰ পৰা হাজাৰজনৰ যে বেমাৰ হ'ব পাৰে তেওঁলোকে সেইটো নাজানেনে? স্বাস্থ্য মন্ত্ৰী, স্বাস্থ্য কৰ্মী, পুলিচ চুলিচক বুঢ়া আঙুলি দেখুৱাই ইমান ডাঙৰ এটা মূৰ্খ মল্লা কিছুমানৰ আহ্বানত তেওঁলোকে ধাৰ্মিক সভাত উপস্থিত থাকি এতিয়ালৈ তেওঁলোকে ঘূৰি আহি নিজক কিয় সজাগ কৰিব পৰা নাই? নিজৰ জাতিৰ মানুহখিনিক কিয় বচাব পৰা নাই? আজি তাৰিখত 16টা পজিটিভ কেছ আৰু চব পজিটিভ কেছ নিজামুদ্দিন জামাতৰ পৰা অহা। চব বচাও, নিজৰ মানুহখিনিক বচাও। সকলো ধৰ্মৰ মানুহক বিশ্বাস কৰা উচিত, সকলো ধৰ্মৰ মানুহক বিশ্বাস কৰা উচিত। মই আপোনাক হিন্দু মুছলিমক, মুছলিমে হিন্দুক বিশ্বাস কৰা উচিত, বা শিখ কত কিমান কি ধৰ্ম আছে সকলোৱে সকলো ধৰ্মক বিশ্বাস কৰা উচিত। কিন্তু যিটো ধৰ্মান্ধতা, সেই ধৰ্মান্ধতাত বিশ্বাস নকৰোঁ আমি। ধৰ্মৰ প্ৰতি অন্ধ হ'ব নালাগে যে ধৰ্মই চব কৰি দিব। আৰু যিটো ধৰ্মান্ধতা বোলা বস্তু, ই কিন্তু মানৱতাৰ কাৰণে বহুত বহুত ক্ষতিকাৰক। আমাৰ যিখিনি হিউমেন আছে, যিখিনি মানৱ জাতি আছে, তাৰ কাৰণে কিন্তু এই ধৰ্মান্ধতাটো কিন্তু বহুত ক্ষতিকাৰক। গতিকে আপোনালোকে ভাবক, জনে য'ত লুকাই আছে আহক আৰু আপোনালোকে নিজক বচাওক। বেলেগক বচোৱাটো বাদ দিয়ক, আপোনালোকে প্ৰথম নিজক বচাওক। 104 নম্বৰ আছে, তাত ফোন কৰক। আৰু যদি কোনোবা গাঁৱৰ মানুহেও যদি কাৰোবাক ক'ৰবাত লুকুৱাই থৈ দিছে, সেই গাঁওখনতো এজনটো জ্ঞানী মানুহ আছে, তেওঁলোকে জনাই দিয়ক। ফোন কৰি পুলিচক জনাই, স্বাস্থ্য বিভাগৰ জনাই, 104ত জনাই দিয়ক। এইটোৱে ৰিকুৱেষ্ট। অসমখনক আৰু এই ধৰ্মান্ধতাৰ মাজত সোমাই নল'ব। ধন্যবাদ। এই ভিডিঅ'টোৰ তলত কিছুমান সৰু সৰু ক্লিপ দিছোঁ, সেইবিলাক চাব। জয় অসম। নমস্কাৰ আৰু আসসালামু আলাইকুম। মোৰ ঘৰ হ'ল নলবাৰী টাউন, আৰু য'ত মানে ৰিচেণ্টলি এটা কেছ ধৰা পৰিলে, আৰছাদ আলী। ইয়াতে আমাৰ ওচৰৰে হয়, মোল্লাপাৰা। ইয়াতে মানে যোৱা 10 দিন ধৰি মানে ইয়াত ৰৈ আছিলে। তো কথাটো হ'ল কি, বাৰু তেওঁৰ কোনো ভুল নাই, ঠিক আছে বাৰু। কিন্তু ইয়াত মানে যাৰ ৰেছপনচিবিলিটি আছিল আমাৰ এই সমাজত, তেওঁৰ এটা বহুত ডাঙৰ মানে এটা ভুল মই বুলি ভাবোঁ। বিশেষকৈ আজি মই এই ভিডিঅ'টো দিছোঁ আমাৰ মুছলিম সমাজৰ কাৰণে। য'তেই কি নাযাওঁ কিয়, মানে ফাৰ্ষ্ট কথাটো হ'ল কি, চব বস্তু মানে আল্লাহৰ হুকুম, আল্লাহৰ হুকুম এইটো হৈছে, আল্লাহৰ হুকুম এইটো হৈছে। মানে কি, আল্লাহে এটা ব্ৰেইন দিছে ন, এটা ব্ৰেইন এটা দিছে, সেই ব্ৰেইনটো আল্লাহ ইউটিলাইজ কৰিব দিছে। জুইত যে পুৰিব, সেইটো মানে আল্লাহ সোমাই দিছে ব্ৰেইনত যে জুয়ে পুৰে, তো সেই বোলে আল্লাহৰ হুকুম বুলি তই মানে আপোনালোকে মানে যদি মই জুইত হাতখন সোমাই দিওঁ, এইটো আল্লাহৰ হুকুম, পুৰিছে, সেইটো কিবা কথা হ'ল নেকি? কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু বিশেষকৈ যিখিনি আমাৰ মুছলমানৰ যিখিনি জ্ঞানী শ্ৰেণী আছে, অজ্ঞানীৰ সংখ্যা বহুত বেছি। সেইকাৰণে আজি আমি লগতে আমাৰ জাতিটোও বহুত ভুগিব লাগিব। আৰু আমি ডিজাৰ্ভ কৰোঁ। আমি এতিয়া ফেচবুকত যিটো মানে ট্ৰেণ্ডিং যিটো হৈ আছে, যে গালি পাৰি আছে, যে আমাক মুছলমান জাতিক গালি পাৰি আছে, অবভিয়াছলি আমি ডিজাৰ্ভ কৰোঁ। এইটো আমি অবভিয়াছলি ডিজাৰ্ভ কৰোঁ। আমাৰ সমাজত ইয়াত 10 দিন ধৰি ইয়াত সোমাই আছে, কোনো এজন এনেকুৱা মানুহ নোলাল যে মানে কোনো প্ৰশাসনক এবাৰ খবৰ নিদিলে যে হেৰি আৰু মানে কি, ইয়াত মানুহ আছে, আপোনালোকে চাই লওক। চৰকাৰে ইমানবাৰ অনুৰোধ কৰিছে, চৰকাৰে ইমান অনুৰোধৰ পিছতো মানে সিহঁতক কোনো এজন নোলাল। আৰু এইটো মূৰ্খামি, বহুতেই বেছি ডাঙৰ মূৰ্খামি, মানে অক্ষমনীয় বুলি যিটো কয়, অবভিয়াছলি অক্ষমনীয়। আৰু বিশেষকৈ মুছলমান সমাজখন, মই ৰিয়েলি মানে আই এম ৰিয়েলি এছেম্ড অফ মাই চেল্ফ, যে মই এনেকুৱা এখন সমাজত মই বাস কৰি আছোঁ, য'ত মানে সমাজৰ দায়বদ্ধতা একোৱেই নাই,
চ' আপোনালোকে মোক যিখিনি মানে মুছলমান ভাইসকলে যি চাই আছে, তো আপোনালোকে এটা এৱাৰনেছ আনক, আপোনালোকৰ মাজত এটা এৱাৰনেছ আনক। এখন শুদ্ধ সমাজ গঢ়িবলৈ আপুনি আপুনি আগবাঢ়ি আহিব লাগিব। আপুনি যাকেই দেখিছে, যাক সন্দেহ পাইছে, আপুনি হা আপুনি নহয় মানে কায়া দেখা মানে কি হ'ল মানে অভিয়াছলি এইটো আমাৰ সমাজত এইটো বেছিকৈ ঘটি আছে। তো মই সেইকাৰণে মই কৈ আছোঁ, মোক যোনে যি দুখ ধৰে উপায় নাই, কিন্তু মই আজি এইটো কথা ক'বই লাগিব। ইমান দিন মই চাই আহিছোঁ আৰু এইটো হৈ আহিছে। হা, মাৰ্কাজত যোৱা কোনো এটা বেয়া কথা নহয়, কিন্তু মাৰ্কাজৰ পৰা আহি নিজক লুকাই ৰখাটো ডাঙৰ কথা। হা, নিজৰ লগতে এখন সমাজো বিনষ্ট কৰা এটা কাম কৰিছে, আৰু এইটো কমপ্লিটলি দেশদ্ৰোহী বুলি ক'ব পাৰি। আৰু এইটো দেশদ্ৰোহিতা, কাৰণ এখন সমাজ ধ্বংস কৰাটো দেশদ্ৰোহীৰ কাম। আৰু সিহঁতৰ ওপৰত দেশদ্ৰোহীৰ কেছ এটা দিব লাগে মোৰ মতেৰে। হা, আৰু মোৰ বিশেষকৈ ইয়াত যিহেতু মানে মোৰ ছ'চিয়েল মিডিয়াত মোৰ কথা কোৱাৰ কোনো মানে অভিজ্ঞতা নাই, মোৰ মাফ কৰিব তাৰ বাবে। হা, তো মই বহুতেই বেছি দুখিত, ৰিয়েলি এচেমটো পাইছোঁ, মই বাৰে বাৰে কৈ আহিছোঁ। কিন্তু যিখিনি আছে ন আমাৰ লগতে, অকল মই মুছলমান সমাজকে কোৱা নাই, আপোনালোকে অনুগ্ৰহ কৰি যাকেই দেখিছে, আপোনালোকে কোনোবা ধৰি লওক আহি আছে ইয়াত লুকাই সোমাই আছে, প্লিজ আপোনালোকে এটলিষ্ট প্ৰশাসনক জনাব। আপোনালোকে ইয়াত লুকাই ৰাখি একো লাভ নাই, কাৰোৱে লাভ নহ'ব ইয়াত। এইটো মই আপোনালোকক জ্ঞান দিব লগা একোৱেই নাই। আপোনালোকে কমপ্লিট ঘটনাটো আপোনালোকে জানে, সৰু ল'ৰাৰ পৰা জ্ঞানী হওক চবেই বুজি পাইছে কৰোণা ভাইৰাছটো কিমানেই বেছি মানে বিষাক্ত হ'ব পাৰে। সেইটো মই গোটেই পৃথিৱীত চাই আছোঁ। আমি আজি আমাৰ এনেকুৱা ইৰেচপনচিবিলিটিৰ কাৰণে যোৱাকালি মই ৱৰ্ল্ড মিটাৰত চাইছিলোঁ, মই আমেৰিকাত 1,24,000 আছিল, আৰু যোৱাকালিৰ ভিতৰত এতিয়া মানে 2 লাখৰ কাষ পালে। আৰু তো এইবোৰ ইৰেচপনচিবিলিটি, ইমান ডেভেলপড কাণ্ট্ৰি এখনৰ মানে সিহঁতে ৰখাব পৰা নাই। আৰু আমাৰ ভাৰতৰ ঘনত্ব কেনেকুৱা হয়, প্ৰতি 1 কিলোমিটাৰৰ মূৰত 529 জন মানুহ আছে আমাৰ ভাৰতত। তো আপোনালোকে ভাবি চাওক কেনেকুৱা বিষাক্ত হ'ব পাৰে এইটো বস্তু। তো আপোনালোকে কাইণ্ডলি আপোনাক অনুৰোধ কৰিছোঁ, কাবৌ কৰিছোঁ, আপোনালোকে প্লিজ আপোনালোকে নিজৰ সমাজখনত আপোনালোকে এটা এৱাৰনেছ আনক। আপোনালোকে সজাগতা ৰাখক, আপোনালোকে পুলিচ প্ৰশাসনৰ কথা শুনক। ইয়াত কাৰো মানে কোনোবা কোব খাইছে পুলিচৰ ওপৰত কেছ দিম, কিবা কৰিম, সেইবোৰ ভাবি লাভ নাই। মোৰ মতে আৰু পুলিচৰ মানে খুব কম একশ্যন লৈছে। মোৰ মতে হয়তো মইতো শ্বুট এণ্ড চাইট মই অৰ্ডাৰ দি দিলোঁ হয়, কিন্তু কোনো উপায় নাই। আপোনালোকে এৱাৰনেছ নানিলে একোৱেই নহ'ব। আৰু টুপি পিন্ধাবৰে মানুহৰ কৰোণা নহয়। মানে কেনেকুৱা হয়, মানে আমাৰ মুছলমান সমাজত কিছুমান অপপ্ৰচাৰ চলাই আছে যে আমি অজু কৰোঁ, অজু কৰিলে আমাৰ কৰোণা নহয়, কতে কৰোণা ৰতে ৰজা নতে নামাজ, কৰোণাৰ এটা অভিশাপ। হা, আৰু মই কৰোণাক মোৰ ধৰ্মৰ লগত তুলনা নকৰোঁ, আৰু সেইটো মই জানো, মই এইখিনি জ্ঞানী যে মই হয়তো ধৰ্মীয় দিশত ইমান জ্ঞানী নহয়, কিন্তু এইখিনি জ্ঞানী যে আল্লাই মোক এটা ব্ৰেইন দিছে, আৰু মই সেই ব্ৰেইনটো ইউটিলাইজ কৰিম। হা, তো ভাবিব লাগিব তেনেকুৱা। গৰমী কৰিয়ে মৰিব অভিয়াছলি। গৰমী কৰি থাকক, কৰি থাকক। এতিয়াও সেই ঠাইখিনিত এৱাৰনেছ অহা নাই। মই বাৰে বাৰে কৈ আহিছোঁ তাত গৈ যে তহঁতে ভিতৰত থাক। হা, এবাৰ কৈ আহিছোঁ, দুবাৰ কৈ আহিছোঁ, কিন্তু নাথাকে। আৰু সিহঁত কিহৰ যোগ্য এতিয়া, কি কৰিব লাগে সেইটো এতিয়া মই প্ৰশাসনকে দিম বাৰু। মই ফোন কৰিম, থানাক ফোন কৰিম, যি হৈ দেখা যাব। আৰু ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতি আহিব। আৰু বহুত ধন্যবাদ, আমাৰ হয়তো বহুত ভাগ্য যে আমি এনেকুৱা এজন মন্ত্ৰী পাইছোঁ আমাৰ মাজত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ বাবে সকলোৱে দোৱা কৰক, তেখেতৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক। তেখেতেই মানে বহুত আগবঢ়াই নিছে অসমখন। আৰু মই ইয়াত কোনো পলিটিকেল ইণ্টাৰেষ্টত অহা নাই, কিন্তু যিটো সঁচা সেইটো মই এপ্ৰিচিয়েট কৰিব লাগিব, সঁচা কথা। বাট যিটো এৱাৰনেছ, প্লিজ আপোনালোকে এৱাৰনেছ আনক। কিন্তু এনেকুৱা ধেমালি কৰি মানে শেষ হৈ গ'ল। যিটো বস্তু 10 দিন আগতে ক'ব লাগিছিল, তো সেইটো কোনেও নক'লে। তাৰ পৰিণতিত আজি ভুগিব লাগিব, আমি সকলোৱে ভুগিব লাগিব।
সেইটোৱে আৰু তো ধন্যবাদ। আৰু মই ভাবোঁ মোৰ কোনো ভুল ত্ৰুটি হোৱা নাই। মই যিখিনি কৈছোঁ সেইখিনি আপোনালোকে ভাবি চাওক। এইখিনি बताइए। मेरा नाम रईस अहमद है और मैं मक्की मस्जिद का इमाम हूँ यहाँ पर, और यहाँ हम बच्चों को भी पढ़ाते हैं और नमाज भी पढ़ाते हैं। जी, मस्जिद पे ताला क्यों? सर बात ये है, मस्जिद पर ताला इसलिए कि जब हमारे प्रधानमंत्री जी ने ऐलान किया कि भाई जितने भी धार्मिक स्थल हैं उनको भी बंद करना है और अपनी तमाम जो एक लॉकडाउन का ऐलान किया कि कर्फ्यू जैसा माहौल बनाना है, तो वो क्यों किया? एक बीमारी जो दुनिया में फैली है जिसको लोग कोरोना के नाम से जानते हैं, वायरस, और उसको सामने रख के हमारे प्रधानमंत्री ने हमारे देशवासियों की भलाई के लिए एक ऐलान किया। उस ऐलान के बाद जो है हमने जो है मस्जिद में उसी वक्त में ताला लगा दिया, और जो लोग यहाँ पर आए हमने उनसे कहा कि भाई हमारे प्रधानमंत्री ने हमारी और इंसानियत की भलाई के लिए जो ऐलान किया है, हमारा फर्ज बनता है कि सच्चे मुसलमान होने के नाते कि जो अपने देश का हाकिम हो, और वो हाकिम कोई ऐसी बात करे जो तमाम देश के हित में हो और देशवासियों के हक में हो, तो एक जिम्मेदारी और फर्ज बनता है। और हमारी शरीयत ने हमें सिखाया है कि उसका पालन करना, उसकी पाबंदी करना और उसको मानना फर्ज हो जाता है। अपने देश के बादशाह की बात को मानना। जुमे की नमाज मस्जिद में नहीं हुई। जुमे की नमाज भी मस्जिद में नहीं हुई, और जो लोग आए इक्के दुक्के आए हैं उनको भी जो है मना कर दिया गया। जितनी इजाजत है 3-4 लोगों के डिस्टेंस बना के नमाज पढ़ने की, जुमे की नमाज में जब लोग आए तो उतना ही हुआ। उससे ज्यादा जो लोग 500, 700, 1000 आदमी होते थे, उनकी जगह 3 ही आदमी थे जो मस्जिद के अंदर रहते हैं, इमाम मोहसिन, उन्हीं लोगों ने अपनी नमाज को पढ़ लिया। और जितने भी कॉलोनी बस्ती के लोग आए, पहली बात तो आए बहुत कम, सबने ही बात पे ध्यान दिया, लेकिन जो लोग ऐसे थे जो नहीं जानते थे इसके बारे में या जानबूझकर भी आए, उनको यहाँ की जो मस्जिद की कमेटी है, इंतजामिया है, उसने सबको जो है वापस कर दिया। जो लोग अभी भी नहीं मान रहे, सड़कों पर घूम रहे हैं, पुलिस उनको आकर के समझाती है और खदेड़ती भी है, उन लोगों के लिए क्या मैसेज है? हमारी तरफ से पैगाम है कि जो इंसान इंसानियत की फिक्र ना कर सके, जो इंसान इंसानियत की फिक्र ना कर सके, वो सही मुसलमान नहीं। मुसलमानों से अपील है, हिंदू भाइयों से भी अपील है, सच्चा धर्म वो है जो इंसान को बचा। भाई इंसान होंगे तो मस्जिदें भी होंगी, मंदिर भी होंगे, और इंसान ही नहीं होंगे तो कैसी मस्जिद, कैसा मंदिर? देश पहले। देश बचेगा तो मस्जिद भी बचेगी, मदरसा भी बचेगा, मंदिर भी बचेगा। और जब देश ही नहीं बचेगा, देश के रहने वाले नहीं बचेंगे, तो फिर मस्जिद की दीवारें या मंदिर की दीवारों से क्या होगा? बहुत अच्छा। पानी 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 दो, पानी कहाँ जाओगे? अच्छा लो जी, आ जाओ बेटा, ले बेटा पानी लो, लो पानी की बोतल क्यों? पानी ले लो, पानी की बोतल है बेटा। चप्पल टूट गई, लो ले लो चप्पल ले दो, लो तुम्हें ना ना, अरे पैन गाड़ी ना ना ले, हम तो अरे ना पैन तो हैंड तो लो, यहाँ पर पैन लो। আপনি মৰম কিয় কৰিছে? চৰকাৰে আপুনি শিক্ষিত মানুহ এটা কিয় সেনেকুৱা চৰকাৰে কৰিছে, এইটো বেলেগ কথা বস্তু সেইটো মই গম নাপাওঁ, গম নাপায়। আপোনাক বেয়া বস্তু বিক্ৰী আপুনি হাতখন ধুবলৈ কেলে টান পাইছে? আপুনি কৈছে যে মই ট্ৰিটমেণ্ট কৰি আছোঁ, কাৰণ মই আপোনাৰ অসুখ আছে। নহয় নহয়, আৱাজ জগাটো আছোঁ, কৰোণা ভাইৰাছ হৈ আছে। আপুনি মুখত মাস্ক পিন্ধা নাই, খুলি লওক, মাস্ক যিটো আছে, মই মাস্ক পিন্ধা নাই তেতিয়া। আপোনাৰ পৰিচয়টো ৰং, আপুনি যিখিনি কথা কৈছে যে খানা জিৰা খাইছে, কিবা খাই থাকক, সেইটো যদি আপোনাৰ কাম দিয়ে হওক। এতিয়ালৈকে কোনো বস্তু প্ৰমাণিত হোৱা নাই কৰোণা ভাইৰাছে ক'ভিড। আমেৰিকাৰ দৰে ৰাষ্ট্ৰত, কেনেডাৰ দৰে ৰাষ্ট্ৰত, ইটালীৰ দৰে ৰাষ্ট্ৰত হাজাৰ হাজাৰ মানুহ মৰি আছে। আমি এইটো আমাৰ ইণ্ডিয়াত কিন্তু প্ৰতিৰোধ কৰিবৰ কাৰণে আমি এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপোনাৰ হিন্দুৰ কথা নাই ইয়াত, মছজিদ মন্দিৰে বন্ধ কৰি দিছে, বন্ধ কৰি দিছে। এইটো চিকিৎসা হয়তো আপুনি এতিয়া ল'ব নে নহয়, সেইটো বেলেগ কথা। আপুনি শুনক, আপুনি বেলেগক নক'ব, কাৰণ আপোনাৰ কাৰণে 10জন মানুহৰ বেয়া হৈ যাব, সেই 10জন মানুহৰ ৰিয়েকশ্যন হৈ যাব। আপুনি ৰং হেৰি নকৰিব। মই কৈ আছোঁ কোনোবাই লয় লওক, চিকিৎসা আপুনি গাড়ী যাব, যাব নহয়, বেলেগ গাড়ীত যাওঁ, প্ৰব্লেম নাই।
আপোনাৰ যদি অসুবিধা আমি মেডিকেল কৰিম এইটোৰ পৰা যাতে মোক কোনো ক্ষতি নহয় এইটোৰ পৰা আপোনাৰ ক্ষতি हम लोग आए हैं जो महामारी चल रही है ये कोरोना वायरस की, तो इसमें आपके सहयोग की जरूरत है। मोहल्ले में घूम घूम कर हम लोग अनाउंस कर रहे हैं, बता रहे हैं, लेकिन लोगों को समझ में नहीं आ रहा है। आप एक बार अनाउंस कर देंगे, मस्जिद से अनाउंस कर देंगे, इसकी भयावहता जितनी है उसके बारे में कर देंगे तो लोग अपने आप मान जाएंगे। हाँ, इसमें आपका सहयोग चाहिए। हम लोग नहीं मौलाना कर रहे हैं वैसे, नहीं कर रहे हैं वो ठीक है, लेकिन एक बार उससे कर दीजिए, फिर हम लोग ये प्रेस वाले भी हैं, सब लोग जितना हम जरूरी समझते हैं जी इतना हम भी करेंगे। हाँ, लेकिन मेरा भी एक सवाल है कि आप 15-20 आदमी हैं, हम अगर 15-20 यहाँ जमा हो जाए तो क्या परेशानी? नहीं हम नहीं, कोरोना अगर आपको नहीं लगेगा तो हमें भी नहीं लगने है। नहीं मौलाना साहब, आप उसका दूसरे तरीके से कर रहे हैं। हम तो घूम करके यहाँ पे लोगों को, अच्छा मैं आपको समझाती हूँ। इटली में नहीं, मैं ही आपको समझा दूँ। इटली में जो फर्स्ट लाइन रिस्पॉन्डर्स थे, जो पुलिस थी, जो डॉक्टर थे, जो नर्स थे, वो सारे खत्म हो गए। जी। लेकिन हम तो तैयार हैं, लेकिन आप तो अपनी ओर से बचाव कर लें। नहीं, हर कोई कुर्बानी ही देने को तैयार हो जाए। हम भी बचाव कर रहे हैं। और दूसरी बात है, आप प्लीज रिक्वेस्ट करें कि अल्लाह को घर से याद करें, यहाँ ना आए। कोशिश करें कि नमाज अदा घर से हो, अल्लाह घर से याद करें। यहाँ अगर आएंगे तो आप भी कंट्रोल नहीं कर पाएंगे, इतनी भीड़ हो जाएगी। नहीं, कोई 12 महीने कंट्रोल होता है। नहीं आप मौलाना साहब वो चीज़ है, वो दूसरे तरीके से होता है। नहीं, 12 महीने जब नमाज होती है तो 12 महीने जब कंट्रोल होता है तो कंट्रोल में क्या परेशानी हो रही है? ऐसा कोई मसला नहीं है। ना हम किसी को बाहर से बुलावेंगे और ना अंदर आने से किसी को धक्का देंगे, बिल्कुल सफाई से। जो अंदर आ जाएगा शौक से आइए, किसी को बुलाने नहीं जाएंगे। चलिए ठीक है, ये बात ठीक है। हाँ, इतना हम कर रहे हैं, ये करते रहेंगे। नहीं सुनिए बात। हाँ, बाहर को जो आपको शिकायत हो वो हम तैयार हैं। हाँ, उसी के लिए कह रहा हूँ। जो बाहर चौराहों पे इकट्ठा होते हैं, वो हम आपके साथ पे इकट्ठा होते हैं, बिल्कुल चबूतरे पे बैठते हैं। आप कहो तो मैं घर घर जाकर के कह दूंगा। ये नहीं, घर नहीं, कर दीजिए आप अनाउंस अगर यहाँ से आपका बहुत असर होगा सब लोगों पर। हाँ, ताकि लोग जो इस तरह के बावजूद इस तरह बैठे हुए हैं ना मोहल्लों में, उससे बचाव हो जाएगा। घर में रहे हम तो हमारी मजबूरी है, हम तो निकल करके लोगों को बता ही रहे हैं कि आप इस तरह से ना करिए। देखिए, हमारी भी मजबूरी है। आप डांट पिलावेंगे, हम प्यार कर देंगे। हाँ। तो नॉर्मल हो जाएगा। जी। माँ चाटा मारती है, बाप गले लगा लेता है। नहीं ऐसे दोनों तरफ से बात होनी चाहिए। रहने में फायदा है, तो पता नहीं चल रहा कौन इसको लेके चल रहा है। जी। इसकी 15 दिन तक तो पता ही नहीं चलता कौन इसको 12-13 दिन तक बिल्कुल पता नहीं चलता। जब बिल्कुल आदमी को एकदम से हो जाता है तब पता चलता है। 15 दिन तक पता ही नहीं चलता। हल्की सी खांसी है, ये है, वो लोग समझते हैं कि खांसी है। हम बाहर से आपके सहयोग के लिए तैयार, बिल्कुल। लेकिन मस्जिद के अंदर नहीं। हम नहीं वो ठीक आप है। ये कहना कि अल्लाह को ऊपर अपने घर याद कर लो, जब हम अल्लाह के घर को बंद कर देंगे, कहीं वो अल्लाह हमारे घर को ना बंद कर दे। नहीं कहना चाह रहे नहीं, बिल्कुल होगा। मस्जिद में जो आ जाए, हाँ, बस में जो आ जाएगा उसको नहीं रोकेंगे, चाहे वो जुमा हो, चाहे वो रोजमर्रा की नमाज। वो तो मैं वेलकम है और बड़े नमाज वो आएगा, उसको बाहर के लिए कह देंगे ना कि बाहर भाई महल्लों में इकट्ठे मत हो, महल्लों में चौराहे पे इकट्ठे मत हो, ये कह देंगे। फजर में भी ऐलान हर नमाज में कह रहे हैं मौलाना, हर नमाज में कह रहे हैं नहीं कि भाई महल्लों में आप इकट्ठे ना हो। मौलाना कह रहे हैं, हर नमाज में कह रहे हैं नहीं कि भाई महल्लों में इकट्ठे ना हो आदमी। दवा भी करवा रहे हैं, सफाई भी करवा रहे हैं, सड़क की भी सफाई कर देंगे। फर्श कहाँ है? फर्श तो पिछ रहे हैं। नहीं, फर्श नहीं हटवा दिए, सब हटवा दिए। वो डिटॉल आप अंदर देखिए, मैं मंगाता, कोई अंदर डिटॉल और मंगा देंगे। लेकिन इतनी मेरी अपील है आपसे, दरखास्त है कि अगर जरूरत से ज्यादा बल का इस्तेमाल होगा तो वो सबके लिए नहीं, सबके लिए भारी हो जाएगा, सबके लिए भारी हो जाएगा। और देखिए, सबके लिए भारी होना सबके सामने आ चुका है। जो
कमजोरों पर जुल्म हुआ है वो सबको भारी पड़ रहा है। चलिए चलो ठीक কসম দিচ্ছি আপনার কাছে করোনা আসবে না, যদি আসে আমার কাছ থেকে বুঝে নেবেন, যান। যদি আসে তাহলে কোরআন শরীফ মিথ্যা হয়ে যাবে। বিরুদ্ধে কিছু একটা করে, তাড়াতাড়ি যেন করে, যত তাড়াতাড়ি কোরআনের পিছনে লাগবে তত তাড়াতাড়ি ভারতবর্ষে করোনার জায়গায় অরুণা আসবে। শুনছেন না শোনেন না? তবে খুব শিগগিরই আমার কাছে যে খবর এলো, গত দুদিন ধরে দিল্লিতে মসজিদে আগুন লাগিয়েছে, মাইক পুড়িয়েছে। আমার মনে হয় মাসখানেকের মধ্যেই হয়তো এবার আযাব শুরু হতে পারে। তৈরি হয়ে যাও, আল্লাহ কবুল করে, বলুন আমি আল্লাহুম্মা আমিন। আল্লাহ আমার ভারতবর্ষে এমন কঠিন একটা ভাইরাস দিক, এই ভারতবর্ষের জন্য 10, 20, 50 কোটি লোক মরে যায়, বলুন আল্লাহুম্মা আমিন। কি রে বাবা, ভুল দোয়া করলাম নাকি? অনেক রস জমেছে তো, কাটুক না। তাতে আব্বাস সিদ্দিকী মরবে, কি আছে? আরে আমি বললে লস নেই। আর এই করোনা ভাইরাস এটা কোনো ভাইরাস না, এটা আল্লাহর মায়ের, এটা আল্লাহর মায়ের, আলমের ভাই, ঠিক কিনা বলেন? আল্লাহর অসংখ্য সৈন্যের মধ্যে এটা একটা, ঠিক কিনা বলেন? চীনের প্রেসিডেন্ট শি জিনপিং 2 জুমা আগে বেইজিং এর কেন্দ্রীয় মসজিদে এসে ঢুকছে, টুপি একটাও মাথায় দিছে, দিয়ে খতিব সাহেবের সাথে দেখা করেছে। দেখা করে বলে, খতিব সাহেব, বর্তমান পৃথিবীতে যতগুলো জাতি আছে, গোত্র আছে, আমি বিশ্বাস করি মুসলমান জাতি হিসাবে সর্বশ্রেষ্ঠ। আপনি দয়া করে আমার দেশের লোকদের জন্য, দেশের জন্য একটু হাত তুলে দোয়া করুন। গেল জুমা, তার আগের জুমা প্রেসিডেন্ট শি জিনপিং বলেছে যে চীনের জনগণকে, তোমরা মসজিদে যাও, মসজিদে যাও, মুসলমানরা যা করে তোমরাও তা করো। 10টার আগে মসজিদ বোঝাই, 11টার আগে মসজিদের সাহান সব বোঝাই, 12টার আগে আশপাশের খালের পার রাস্তাঘাট সব বোঝাই, ঝাঁকে ঝাঁকে, লাখে লাখে। এরা কি নামাজ জানে? অজু জানে? জানে না। তারপরে অজুখানায় গিয়ে দেখে মুসলমানরা কি করে, দেখে টেকে তারাও সেইভাবে। এরপরে দেখে মুসলমান কোনখানে দাঁড়িয়েছে, প্রত্যেকে বেছে বেছে মুসলমান একজনের পাশে দাঁড়ায়, দাঁড়াইয়া মুসলমানের দিকে তাকায়, তাকাইয়া একজনে কানে এইভাবে টেনে ধরেছে, আপনারা ফেসবুকে দেখবেন, জোরে টেনে ধরেছে। এতদিন যা গুনা টুনা করেছি, এবার কানে ধরে, হ্যাঁ, এবার হাত এখানে বেঁধেছে, হাত বেঁধে আবার মুসলমানরাই কি করে, সুরা জানে না, কেরাত জানে না, এখন ঠোঁট লাড়ে। এটাকে বলা হয় এতাত। এতাত বুঝা না বুঝার কোনো ব্যাপার নেই, মুসলমান যা করে তারাও তা করে। চীনের জনগণের ভিতরে আল্লাহর রহমতে ভিডিঅ'টো চালে আৰু কি বুজি পালে? একেই। প্ৰথম 3টা মুছলমান ল'ৰাৰ ভিডিঅ' মই দেখুৱাই দিছোঁ। এজনে ফেচবুক লাইভ কৰিছে, নলবাৰীৰ ল'ৰা হয়, মোৰ ডিষ্ট্ৰিক্টৰ ল'ৰা। চ' তেওঁৰ কথাখিনি বহুত এপ্ৰিচিয়েট, ইমান ধুনীয়াকৈ কৈছে। তেওঁ নাজানে একো, ধৰ্মৰ বিষয়ে বেছি নাজানো বুলি কৈছে, কিন্তু নাজানি পিনি মানুহখিনিক যিখিনি নলেজ দিবলৈ চেষ্টা কৰিছে, সঁচাই প্ৰশংসনীয়। 2 নম্বৰ ভিডিঅ'টো সেই কি বুলি কয়, মছজিদ এটাৰ ইমাম হয়, তেখেতে বাহিৰত হয়, ইউ পি চাগে, উত্তৰ প্ৰদেশ। চ' ইমান ধুনীয়াকৈ কৈছে কথাখিনি। চ' সেইবিলাক কথা আৰু পিছত কেইটামান ভিডিঅ' দিছোঁ, সেইবিলাক কথাৰ মাজত মিল আছে নেকি? এইজনো মুছলমান লোক, এইজনো মছজিদৰে দায়িত্বত আছে, এখেতৰ মাইণ্ড আৰু পিছৰ কেইজনে এটা ধৰ্মক প্ৰতিষ্ঠা কৰি আছে, এটা ধৰ্মৰ ডাঙৰ ডাঙৰ আসনত বহি আছে। পিছৰ যিবিলাক মাইকত কথা কোৱা ডাঙৰ ডাঙৰ মুছলমান ব্যক্তি, তেওঁলোকে এটা ধৰ্মক প্ৰতিষ্ঠা কৰি আছে, এটা ধৰ্মক তেওঁলোকে ৰাস্তা দেখুৱাইছে যে তেওঁলোক শুদ্ধ নে এওঁলোক শুদ্ধ। আৰু যিবিলাক শুদ্ধ পথত আছে, তেওঁলোকে ফেচবুক লাইভ বা ছিংগলি তেওঁলোকে এটা জাতিক প্ৰতিনিধিত্ব কৰি ভাল ৰাস্তাটো দেখুৱাইছে। আৰু যিবিলাক জধা মূৰ্খ, তেওঁলোকে মাইকত সন্মুখত 1000জন মানুহলৈ মাইকত কথা ক'ব লগা হৈছে, উত্তেজক কথা কৈছে, উঠাই দিছে মাইণ্ডবিলাক। চ'
সো কথাবিলাক সেনেকুৱা 3 নম্বৰ ভিডিঅ' এটা দিছোঁ 3 নম্বৰ ভিডিঅ'টোত দেখিছে যে এজনী মাইকী মানুহ বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছে তেওঁলোকক ৰাস্তাত কিবা কিবি বিলাইছে পানী বটল দিছে আৰু চেণ্ডেলযোৰ নাই বুলি কৈছে বেচেৰা যিটো 2 নম্বৰ মুছলমান ডেকা ল'ৰা চেণ্ডেলযোৰ খুলি দিছে যে লে লো চপ্পল কৈ বাত নেহি সো চেণ্ডেলযোৰ দি দিছে সো এইবিলাক ভিডিঅ' দেখিলে আমাৰ ভাল লাগে কিন্তু যিবিলাকে এটা ধৰ্মক যিবিলাক মানুহে এটা ধৰ্মক প্ৰতিষ্ঠা কৰাৰ পিছতো সেই ধৰ্মৰ সদস্যবিলাকক সেই ধৰ্মৰ মানুহবিলাকক মাইণ্ডবিলাক উঠাই দিয়ে সেইটো ধৰ্মক আমি বিশ্বাস নকৰোঁ সেইটো ধৰ্মান্ধতা বুলি কোৱা হয় সেইটো ধৰ্ম নহয় সো থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে অলপ দীঘলীয়া যিয়ে নহওক ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ